হয়, আপোনাৰ ভিতৰত এজন কিলাৰ আছে। এনেকুৱা এজন কিলাৰ যিয়ে প্ৰত্যেক দিনেই আপোনাৰ পটেনচিয়েলিটিক মাৰি পেলাইছে। আৰু সমস্যাটো এইটো হয় যে আপুনি তাক দেখি পোৱা নাই। আচলতে ইয়াক দেখা পোৱা নাযায়, অদৃশ্য, আৰু ইয়াৰ কোনো শব্দও নাই। কিন্তু লাহে লাহে ই আপোনাৰ সকলো শেষ কৰি গৈ আছে আৰু আপুনি চিল মাৰি আছে। আচলতে কি হয় এই চাইলেণ্ট কিলাৰটো, আৰু আপুনি তাক কেনেকৈ হৰুৱাব? আৰু আপুনি যদি জানে যে ইয়াক কেনেকৈ হৰাব, লিটাৰেলি আপোনাৰ সকলো সলনি হৈ যাব। আপোনাৰ সকলোতকৈ ডাঙৰ কিলাৰটো কি হয় জানে? কমফৰ্ট। হয়, সেই কমফৰ্টৰ কথাই কৈছোঁ, য'ত আপুনি সদায় নিজক ছেফ বুলি ভাবে, যাক আপুনি বাৰে বাৰে পিছত কৰিম বুলি কয়, যিয়ে আপোনাৰ গ্ৰ'থৰ নামত ভয় খুৱায়। আৰু ই সেই চাইলেণ্ট কিলাৰটোৱেই হয় যিয়ে আপোনাক সদায় এভাৰেজতে ৰাখে, নে আপোনাক গ্ৰ'থ হ'ব দিয়ে নে ডিগ্ৰ'থ হ'ব দিয়ে, যিয়ে আপোনাৰ নিজৰ পটেনচিয়েলখিনিৰ পৰাও ৰখাই দিয়ে। যিটো আপোনাৰ পটেনচিয়েলিটিয়ে বহুত ওপৰলৈকে কৰিব পাৰে, কিন্তু এই কমফৰ্ট জোনে আপোনাক সদায় সেই এভাৰেজতে ৰখাই দিয়ে। আপুনি যিমানেই কমফৰ্টেবল হৈ থাকিব, সিমানেই লাহে লাহে উইক হৈ গৈ থাকিব। সকলো মহান ব্যক্তি যেনে ইলন মাস্ক, ৰতন টাটা বা অন্য যিকোনো মহান ব্যক্তিসকলে যদি এই কমফৰ্ট জোন ভাঙি ওলাই আহিব পাৰিছে, আপুনি কিয় নোৱাৰিব? কমফৰ্টে মানুহৰ সপোন ধ্বংস কৰি দিয়ে। মানুহে ভাবে যে মই ফচি গ'লোঁ, কিন্তু আচলতে আপুনি ফচি যোৱা নাই। আপুনি কেৱল কমফৰ্ট জোনত সোমাই আছে আৰু সেই একেই অভ্যাস, একেই এক্সকিউজ ৰিপিট কৰি আছে আৰু জীৱনটো সলনি হৈ যোৱাৰ এক্সপেক্ট কৰি আছে। এনেকৈ কেনেকৈ হ'ব? এই চাইলেণ্ট কিলাৰটো কেনেকৈ বস কৰিব? নম্বৰ 1, প্ৰত্যেক দিনেই আপুনি ডিছকমফৰ্ট চুজ কৰক। যেতিয়াই আপোনাৰ মনটোৱে কয় যে কোনো এটা কাম পিছত কৰিব, তেতিয়াই আপুনি নিজক ফ'ৰ্চ কৰক। এক্সাৰচাইজ কৰিব আপোনাৰ মন যোৱা নাই, কিন্তু হ'লেও আপুনি জিম যাওক। কাম কৰিব মন নাই, কিন্তু হ'লেও আপুনি আৰম্ভণিটো কৰি দিয়ক। আৰু এই ডিছকমফৰ্টে এদিন আপোনাক শিখৰলৈ লৈ যাব। নম্বৰ 2, আপুনি এই চাইকেলটো একশ্যনেৰে ব্ৰেক কৰক। বেছি চিন্তা কৰা বন্ধ কৰক। চিন্তা কৰিলে অ'ভাৰ থিংকিং হৈ যায় আৰু একশ্যন ল'লেহে পৰিৱৰ্তন আহে। প্ৰত্যেক দিনেই আপোনাৰ এটাকৈ মাত্ৰ সৰু ভিক্টৰী আৰু আপোনাৰ কমফৰ্ট জোন খতম। নম্বৰ 3, ডেইলি মেণ্টেল প্ৰগ্ৰামিং। আপোনাৰ মগজুটো এটা ছফ্টৱেৰ, আৰু যদি আপুনি তাক বাৰে বাৰে ইজি মোডত ৰাখে, তেতিয়াহ'লে কেনেকৈ ষ্ট্ৰং হ'ব? প্ৰত্যেক দিনেই আপুনি থিংকিং চেলেঞ্জ কৰক। আৰু এতিয়া আপুনি চইচ ল'ব, কমফৰ্ট নে গ্ৰেটনেছ, এভাৰেজ লাইফ নে এক্সট্ৰা অৰ্ডিনেৰী লাইফ। এই চাইলেণ্ট কিলাৰটো সকলো ঠাইতে থাকে, আৰু আপুনি যদি বিচাৰে আজিৰ পৰা ইয়াক হৰাব পাৰিব। আৰু এতিয়া আপুনি কমেণ্ট কৰি জনাওক যে আপোনাৰ সকলোতকৈ ডাঙৰ কমফৰ্ট জোনটোনো কি?